কাম কৰা মানুহ পোৱা নাযায় আজিকালি আৰু একজনটো শিকায় আমাৰ এই মানে মাথা ঠাটা নষ্ট হৈ যায় কাম কৰিব পাৰিলে মোৰ বুজছো না আৰু যদি ধান গুটি আছেগে এইকেইটি আৰু কাটি লৈ আহিব লাগিল ইফালেও যাব নাপাৰোঁ সিফালেও যাব নাপাৰোঁ বাপৰে বাপ কিছু নকৰোঁ খালি মই কৰিব লাগে মই কৰিব লাগে খালি খাব আৰু আহিব বেলেগ কাম নাই তাৰ খালি পাই দিয়ে না মই ৰ বাবু কি হেৰি এটা কথা হ'ল না কি হ'ল মই তাৰমানে বিয়া কৰিব খোজোঁ বিয়া কৰাবি এই মাহতে বিয়া কৰাবি মা মৰা এক মাছ হোৱা নাই তই বিয়া কৰাবি ফাল্টু করে বেড়াবি আর বিয়া কৰাবি তোর বিয়া করা ঠান্ডা লাগছে মুড়িয়ে এক মাসে হোৱা নাই তোর বিয়া করা ঠান্ডা লাগছে ন তোক মই মা মরা এক মাসে হোৱা নাই বিয়া ঠান্ডা লাগছে বিয়া কৰিব ওলাইছ কাম পত্ৰ তো নাইকে তাৰ বুঝছো না ইফালে বিয়া কৰিব ওলাইছ দিম কেনেকে তাক মই নহলে হাই কলম না হাই দাদি কি দাদি और बेटी को আহিলে খুজে মই কি কৰিম ক আজি খুবিছে আনি ৰে ইমান কাম কাজ নাই আজি মোৰে মাছে হোৱা নাই কোনে ফকলনটো মা মোৰে তো ফুলিখিনি কোন শুনালা আৰু তোৰ এই পাতি আৰু যে কামানি গিটি আছে ধান ধান কিবা কৰে কম দে কি যে কাম কৰিব ওলাছ না তই বিয়া কৰাব বলে কাম কাজ নাই বিয়া কৰাব মা মৰা এক মাসে হনে ওর বিয়া করা ঠান্ডা দেখছ না তার কান্দু গলে কেঙ্কা কান্দু তার দাদি না সারে কাম কাজ ধৈর্য ধর তো বিয়া করে ওতে কাম করে আসং ওতে বিয়া ঠান্ডা করুছে ঠান্ডা করু মই আসং না মই আসং না বিয়া কৰাবা ওলাইছ মাথা ঠাটা দাদি জোর করছে আপিও তার বাপ গ দে ধৈর্য ধর এই মাহতে আনিবে কব লাগছে হ'ব সমাধান গো আনি আসং কৰিব লাগিব ৰতখানি ৰাগ মুঠিছ ৰা তই হেকা বিয়া কৰা নাথাকিস তো হ'ব মই সমাধান গো আনিম তো এই দাদা আৰু মই এই দাসপাং ঘৰখান কেঙ্গে চলে আসং এর মানে বিয়া ঠান্ডা হইছে এক মাসে হনাই মা মোরা হ'ব তই অলপ ধৈৰ্য ধৰ তো কি জি ধৰছ ৰা হাদি ধৈৰ্য ধৰ তই খাই কামখিনি অলপ সুচাৰ কৰ বাকি মতে এই ধানগিলা হেৰি কৰি আসং ওতে ওই বিয়াৰ কথা উলবা গিছে দে তই এইখিনি কাই ধান কাটিবা গিছে এইখিনি সুচাৰ কৰ আসং মই মাথা নষ্ট কৰিবাইছে এটা বিয়া ঠান্ডা লাগছে খালিটা তই বাউ যাতছ তই কামতে যা মই নেক্সট বুই বিয়াৰ কথা হ'ব মই যদি না হাওয়াং কাম কাজ তো নাই তোৰ মানে ধৈৰ্য ধৰ কি তো হৈছে কিছুই হোৱা নাই ৰে তাৰমানে হাই আমাৰ সেই দাদিৰ উজান পাৰাৰ সেই দাদিৰ তে আপিখিনি ক'ব লাগছে যদি নিদিছ মই বেলেগ এঠাই যাম মই এতিয়া কিনকে চাওঁ ক'ত দে বাউ তই চিন্তা কৰিব নালাগে সমস্যাৰ সমাধান আছে আমি তো হৰা মা মুৰি আমি তিনিজনে আমি আৰু তো গাৰ্জিয়ান নোৱা হ'ল দে তোৰ এই সমস্যাৰ কাৰণে দাদিক ডাকাম বুজি পাইছ না নিপাইছ কথা ক আমি তিন ভাই আৰু কি কৰিম এই ডাঙৰ মানুহ দেখাব লাগিব হাই দাদি আছে কানিয়া কথাগিলান ক'ব লাগিব যে এই ঘটনা মই বাউক কৈ লওঁ ওই এনেকে থাৰু দলৈ পিটাইল মোক কাটিবা দে আহিব বাদ দে আমি যখন নহৰা মাও মনে নিথৰুৱা হলং তিন ভাই সমাধান গো আমাৰ ডাঙৰ মানুহ কৰিব লাগিব তো হাই দাদিকে ডাকৱাৰ চিন্তা কৰছ না কি কৈছ রুদগুজি ইমান গরম হ্যাঁ আইলং হেৰি আনা হ'ল ধানগিটি হল আছে আৰু অকলকে লাগিব আৰু দে আজি যি হ'ল দে হ'ব নালাগে আৰু যাবা আৰু ইটিটো কাটি আছে কে দে যি হ'ল আৰু দে হ'ল নালাগে আৰু যি হ'ল আৰু বাবু গাড়ু তো দে মই অলপ ৰেষ্ট লম চা আমাৰ এই ছোটখিনি কত খাটি আছে আৰু এই ফকলন্দু গো
ওর খালি বিয়া 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 খালি ওর সেইকেইটাই ঠাণ্ডা এই চটকতে ধৰি আছে দুনিয়াৰ কামানি গীতি যাতো হৰি চাকা দিবি চালা সিগতক যে কি কৰা যায় মানে মাথাই গৰম কৰিব মানে এটো দে দাদি আহক দে মোৰ দাদা দাদা এই গাধা হ'ব সমাধানটো আৰু এই গাধাই কৰিব লাগিব দাদা যখন এই গাধাই হ'ব 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 Sina naiti takay to dakay lahilong ko. Koren. Asa na? ato Eh. এই Takay siya loble. দাদি আহিল Mo kahay umar kore pare pati. দে দে ৰ ৰ মই চিয়াৰ খানা ন De. দাদি বস্তা De bohong de. দে দে আহিল যে দে বস্তা বস Ay beto lay boke takay siya. Dakay. Aro umar kore pare pati dil mo. দে 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 তো খান কিবা অনেক দে হ'ব দে মস্ত ডাঙৰ আলোচনা আছে আলোচনা আছে ডাঙৰে আলোচনা সাতো গিলা কেনকা ঝামেলা নতে এই বিৰাট ডাঙৰ ঝামেলা দে মোৰ ঘৰে পৰা একটা দায়িত্ব দিছে মোক এলা সমাধান ওলাব দে ওলাবই লাগিব ওলাব লাগিব গতিকে এলা তই খান কিবা অনেক বহে একেলগে আলোচনা কৰং দে 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 ৰা মই আনি আছো হা দে যা দেৰি নকৰিস মই আৰু একফালে যাব লাগিব দে মানে হইল কি কথা গো উমাৰ ঘৰে পাৰে মই একটা মস্ত ডাঙৰ দায়িত্ব দিছে দিয়া তোমাৰ ঘৰত পঠাই দিল আৰু মানে ইনকা ঘটনা গো তুই অকল মোক ফোন গো হাই হিংকা কৰিয়া মানে তুৰন্তে দৌৰি আহিল ঘটনা কত আৰু আছে পাইছ দাদি ঘটনা গো মানে মস্ত ডাঙৰ ঘটনা মাথাটো কিছু তই হেই নহয় যাবাতো লাগিব কে যে কিছু ভাল হৈছে এলা বিচাৰ কৰা মানুহ আমাৰ গাঁওখন কাইতে এ দাদিৰ ছাৰ আৰু কাই আছে এলা আপদে বিপদে মানুহখানে বিচিৰাই নতে বিচৰাই এলা নিগিলেতো নহব লাগিব তুমিও এলা বিপদত পৰিছে এলা তুমিও একটা সমস্যাত পৰিছা নতে সমস্যা মানে ডাঙৰ সমস্যা তোত আছে সমস্যা ইও মানে এলা সমাধান কৰিব লাগিব এলা সমাধান কৰিবা গেলে এই তোমাৰ এই তোৰ আমাৰ মাজু বাউ ওক ডাকাব লাগিব এলা তুমি ডাকাং তোমাৰ সত্য কথা জানো যেনিবা এই আমাৰ খানে ৰাগ বেছি কইলো মানুহ মস্ত কৰ্মী মানুহ ৰে ওই জীৱ কৰি আছে চাহ দেখছ দা দাদি তই পাথাৰৰ কামগিৰি থান হেৰি তই ওর মাথাতে গোটাই দায়িত্ব কিটি দুয়া হেনা নতে আৰু আমাৰ হাই মাজু বাউ আৰে কি কয় বাউগা সকলন্দু সকলন্দুৰে এক্সেস মানে এইগো নকং যেনিবা ডাকাং এলা সবৰে তো একে নহয় না ভগৱানে তো একে সৃষ্টি নকৰে হাই খানে থাকে আৰু দাদি এই সমাধান কৰি দিব লাগিব এলা সমাধান কৰিব লাগিব ওক ডাকা মাছকিলাখিনি ডাকাও মাজু বাউ আটো এই দাদি আহিছে এটা সমস্যাৰ সমাধান ওলাব লাগিব মাজু ওক ডাকে লাভ নাই এই তেনে করে খায়া ঘুমিয়া আছে বিয়া করে না কি করায় হাই বাহিরা বাড়িতে তাক থাকবা দিবি ওতে থাকক ওতে হেৰি করক কি করে মই কিন্তু আমাৰ হেৰি কৰা আছে লাগিয়াল না কি হ'ল আটো মাজু এই দাদা আহিছে এই যে হেৰি আমাৰ কি তো কমতে তো আছে পাছাই যি দাদি ডাকোৱা কথা কলম তোমাৰ মানে ডাকাইলো তোমাৰ ঘৰে পৰা খবৰ পাইলো সিংহা করে লগে দৌড়াইলো আর উমার ঘরে পরে মোক পাঠিয়ে দিল এলা সমস্যার সমাধান কেনকে ওলোৱা যায় দাদাক মই কৈছো আমার ছোট কত ওরা মোক দাওলে পিটাইছে হয় দাদি একটা ঘটনা আমার এলাকা মা মরার বছর গার্জিয়ান নোয়া হল আমি তো দাদি এলা তোমার ঘরত গার্জেন নাই এলা তোমার ছোট ভাই গো খানে গো করা হিগো ওক মানিব লাগিব যেনিবা ওই তো কাম কাজ কিতি ওই বেশি করে তো এলা তুই তো কমতে এলা তই ভাল পাই পাইছা এলা তোর মা তো মোরা আজি এক মাসে নাই হয় নাকি এক মাস হয় আর প্রায় এক মাস হয় আর কইলো মানে এলা তো চিন্তা করলে
আমার গাঁও গালিয়া মানে একটা নিয়ম নীতি মতে এলা তো তোমার কিছুই নচলে নতে বিয়া করার কথা তো এলা চিন্তা করলে এলা পাপ নাই নতে নচলে কে আসলতে দাদি হৈছে কি আপীখিনি জোৰ দিয়া আছে মোক হয় নেক্সটে নহ'লে মই মৰিম হিংসা কৰিম সেইগিলা হয় যেনিবা এলা উমাৰ ঘৰে পৰে মোক দায়িত্ব দিল তো কিবা একটা সমাধান ওলোৱাৰ এলা মাজু এক বছৰত যে বিয়া কৰিব নাপায় দাদিয়ে কুপ পুছেক তো এক বছৰত বিয়া কৰিব নাপায় যেনিবা কিন্তু এলা কিন্তু একটা আছে না এলা মানে হল কি কিন্তু মানে কিন্তু কৰিব লাগিব মানে উমাৰ ঘৰে পৰে দায়িত্ব দিল মোক এলা সমস্যা দুয়োফালে লাগছে না লাগছে এলা গতিকে এর মাজত আমি একটা সমাধান ওলাব লাগিব এলা বাবা একটা এংকা কাম করা যায় তুমি বিয়া খান এতে ঘর করিবা নালাগে উমারও তো একটা কি আছে না বুনামের কথা আছে না এলা আপি কয় ভাল পাইছে হ্যাঁ এলা ও আনা কথা কৈছে উমারও একটা মানে হচ্ছে কি উমার মিল্লা মানে আপা আহি আছে তো আপি কিনিৰ কাৰণে এলা হৈছে কি ভাল পাইছে উমি চাৰি দিবা খোজা নাই সম্বন্ধ সেইকাৰণে তুমি ঘৰত এগা ৰভা দিয়া বিয়াখান পাতিবা নালাগে মোৰ হিচাপত আৰু এলাতো উপায় নাই তুমি এলা মন্দিৰত যেয়া মালা বদল কৰি সেনেকা কৰে বিয়াখান কৰাও কৰে আনিয়া ঘৰত যদি পাতি দিবা তো নচলে তুমি ঘৰত পাতি দিবা নালাগে সেই উমাৰে ঘৰত পাতি খান দেখ খান গো উমাৰ ঘৰতে দেখ নহ'লে এই পাথাৰতে তুম্বুটানি অতে কৰে আৰু দাদা বা কি কয় নহয় মোৰ লগতনো কোনো কথা নাই সি নিয়ম কৰি লগতো কথা নাই মোৰ লগত কোনো কথা নাই এই মাজুই জানে আৰু কিন্তু আমাৰ সেইখিনি আছে না চতখিনি যা কৰ এলা উপায় নহাত আমি নিয়ম ভংগ কৰিব ওলাইছাম এলা গতিকে আমি মিলা মিছাৰ ভিতৰত চিন্তা কৰি সমাধানটো আনিব লাগিব নতে আমিতো আৰু মাজু মোৰ লগত কিন্তু কথা নাই মোৰ লগত কথা নাই এলা সেই আমাৰ চতখিনিয়ে মহা মানে ৰাগিয়াল মানুহ না বুজাব লাগিব তোৰ চত মন্দিৰতে হ'ব দে মন্দিৰতে উপায় নাই এলা মন্দিৰত খুৰা দাদি তোকে দায়িত্ব কৰি দিলং না দাদা কি বিয়া কৰিলো মই দাদাক একটা আৰু এই দাদিক মই আছোঁ চিন্তা নাই তুমি কি কৰিবি আৰু এলা মানে সম্বন্ধ ঘূৰাব লাগিল তো এলাতো আমি ভাঙাইলি নহ'ব আমি সমাধান গঢ়িকে আনিব লাগিব এলা আমাৰ নিয়ম নীতি মিল্লা আছে কিন্তু নিয়ম নীতিৰ মাজেদিয়াই কিছুমান নিয়ম আমি বনাব লাগিব দাদিয়ে গোটাই বুজাৰ কাৰণে বুজি লওঁ কিন্তু ঘটনা এটা আছে আমাৰ চতখিনি কিবা কৰে এখানে বুজাবি তো দাদি মনত কথা নাই মাজু মই হ'ব দে বুজা দায়িত্ব মোৰ তো মই কেনেকৈ বুজাম আৰু এলা আমাৰ কাম হ'ব লাগে এলা ডেট বাট তুমি ঠিক কৰিলে হ'লে আৰু তুমি এটা কাম কৰে আপিৰ ঘৰত যেয়া ডেট বাট ঠিক কৰে মোক খবৰ দিবি ময়ো যাম আমি এটা করে সমস্যার সমাধান ওলাব লাগিব নহলে যা নহব আমি এলা কাক ছাড়িম কাক করিম একটা কাম করবি কোনদিন যাবা দে উমি হিগ মই খবর গো আনিয়ে দিম কোনদিন যাবা দে দে হ'ব দে আপিগতের খবর গো মই আনি দিম এলা কোনদিন তোমাক ডাকাই সেই হিচাপে যাবি এলা অতি সোনকালে মানে ব্যৱস্থা কৰিব লাগে আৰু দাদিৰ ওপৰতে ভৰসা যাতে গাঁৱৰ মানুহ যাতে আমাক কিছু ক'বা নাপাৰে দাদিৰ ওপৰতে দাদি তোৰ বৰ থাকিব চিন্তা নাই এই গতেৰ কাৰণে মৰম নিন্দা কৰে তোৰ বৰ চিন্তা নাই নিয়ম নীতি যে ভংগ কৰিয়া তেওঁ যে নিয়ম জোৰা ইগতে হইল আছে দাদিৰ গো দিবা লাগিব ফিজ হ'ব বিয়া কৰে কি কৰিব কি কৰে খুৱাব মাথাত টুকুলি টেঙি খাব লাগিব আৰু বেলেগতো কামেই নাই তাৰ কি কৰে পঢ়া শুনাওতো তাৰ হেংকা ফাল্টু কৰোঁতে তাৰ দিন গ'ল বিয়া কৰাব তাহলে কথা কয় হইল দাদি তাহলে দাদিৰ ওপৰতে ভৰসা মোৰ ওপৰতে এলা তুমি ভৰসা কৰিব লাগিব হইলেও সন্ধ্যাবিলাক যাতে তোৰ কথা ৰাখিছ
100 বার ও দা ইগো হইল মেইন আই কথা গো ওর পাওনি গো ইগো মেইন কথা ও দাদি মই আর লাগিলে আরেকবার প্রণাম করো সন্ধ্যা বেলা দিয়া আহিম নয় ইগোতে তো মোর ব্যবসা না পেট গোতের কানে ইনকা করে মুরবা লাগছং খতম একে দাদির উপরতে ভরসা যা করিস গতিকে গ্যারেন্টি দিয়া কাম করং তো মই এলা উমার খরচ যা এলা দেরি নকরং নতে কাম গো আগো পালি নয় খবর কো দিবি এদে খবর গো পাবি দে না চিন্তা নাই হেরি দাদি তাহলে আইলো ন ন ন নাই এলা বেলেগ কথা নাই আই খবর কো দিবি খবর কো দিলে কইন্দা বেলা মনত রাখিবি ইগো হইল আসল কথা আমার মাজু ঠিক আছে তো মোর এমনি তো আর না পারং দাদির উপরতে এরা ভরসা দে হো দে দাদা দাদি দে দাদি দে হ'ব মানে মই কৈছো কোনটা আচলতে এই মাল গো দাদিক এই মাল গো লাগে এই মালখিনি পাইলে হ'ব দে চিন্তা নাই হ'ব এই দাদা তোক কৈছো হ'ব তই চিন্তা নকৰিবি হ'ব দাদিয়ে গোটেই মেনেজ কৰিব নাহি পালো ন তই চিন্তা নকৰিবি হ'ব দাদি জিন্দাবাদ